আজি হৈছে এসপ্তাহ চেলেঞ্জৰ ৩ নম্বৰ দিন। বাকী ইউটিউব চেনেলকেইটাৰ দৰে এইটো চেনেলে মই মাৰিব বিচৰা নাই। যোৱা ৩টা বছৰে মই ৩টা ইউটিউব চেনেল খুলিলোঁ যদিও কাম কৰিব নোৱাৰিলোঁ। কাৰণ ১ নম্বৰত মই এলেহুৱা, ২ নম্বৰত মোবাইলৰ কেমেৰা। এইবাৰ আৰু ৰেহাই নাই, এবাৰ ইউটিউবত কাম কৰিম। যিহেতু মই এক সপ্তাহ ডেইলি মিনি ব্লগৰ চেলেঞ্জ লৈছোঁ, আজি সেই চেলেঞ্জৰ ৩ নম্বৰ দিন। ইতিমধ্যে আপোনালোকে দেখিলে যে মই এতিয়া কি কৰিলোঁ। সদায় নিচিনাকৈ উঠিলোঁ, মুখ হাত ধুলোঁ আৰু ৰাতিপুৱা গা পা ধুইও আহিলোঁ, মূৰটো ধুনীয়াকৈ ফনিয়াই লৈছোঁ। তাৰপাছতে গা ধোৱাৰ পাছত এগালমান কাপোৰ ধুই থৈ দিছিলোঁ, সেইখিনি মেলিবলৈ গ'লোঁ। এইখিনিৰ পৰা আমাৰ চোতালৰ পৰিৱেশটো কিমান ধুনীয়া লাগিছে নহয়নে? কেইদিনমানৰ আগতে বৰদোৱা গৈছিলোঁ, সেয়া ভ্লগ বাৰু আপোনালোকক দিম। আৰু এয়া স্থিতি ল'লোঁ কাপোৰযোৰ। তাৰপাছতে খালোঁ চাহ পিঠা, তাৰপাছতে গ'লোঁ দোকানলৈ, দোকানত কাষ্টমাৰক কিবা কিবি দিলোঁ। তাৰপাছতে আকৌ অকণমান পঢ়িবলৈ লৈছোঁ। এয়া আকৌ আপোনালোকক দেখাবৰ কাৰণে পঢ়া নাই দেই, মই এনেও বাৰু অকণমান পঢ়োৱেই। তাৰপাছতে দুপৰীয়া খাবলৈ হ'ল ভাত, এয়া খালোঁ ভাত, আলু পিটিকা আছিলে, আলু ফুলকবি, তাৰপাছতে আকৌ বইল লাও। ভিডিঅ'বিলাকত ভিউজ হয় কিন্তু কমেণ্ট নাহে, আপোনালোকে কমেণ্ট কৰিবচোন। আজিলৈ বাৰু আহিছোঁ, কাইলৈ আকৌ লগ পাম।